যদি সদন কমিটিটো দিয়া যায় প্লিজ গ্ৰেপ্তাৰ কৰিব লাগে যদি সদন কমিটিটো দিয়া যায় প্লিজ কংগ্ৰেছৰ বিধায়কক গ্ৰেপ্তাৰ সদনৰ মজিয়াত। নমস্কাৰ সকলোকে, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। সিদিনা ৰূপজ্যোতি কৰ্মীৰ সেই কাণ্ডক লৈ আজি আকৌ সদনৰ মজিয়া গৰম হৈ আছে, উত্থান পতন ঘটিছে। আজি দেখা গৈছে যে কংগ্ৰেছৰ বিধায়কসকল ক'লা কাপোৰ পৰিধান কৰি সদনত উপস্থিত হৈছে আৰু সদনত বিভিন্ন ধৰণৰ বাক বিতণ্ডা হৈ আছে, বিভিন্ন ধৰণৰ কথা কটাকটি হৈ আছে। শেষত কিবা হেনো তৰ্ক বিতৰ্ক কৰোঁতে নে কি হয়, নুৰুল মমিনক হাতত লগা বুলি কৈছে আৰু নুৰুল মমিনে এতিয়া দাবী কৰিছে, হোৱাটছআপ যোগে মুখ্যমন্ত্ৰীক জনাইছে যে নুৰুল হুদাক গ্ৰেপ্তাৰ কৰিব লাগে আৰু নুৰুল হুদাই মোক মাৰপিট কৰিছে বা কিবা এটা আঘাত কৰা বুলি কৈছে। কিন্তু এই কথাটো ভিডিঅ' যোগে নাই, এই কথাটো আমি জনা নাই, তেখেতে হোৱাটছআপ যোগেহে জনাইছে। এতিয়া মই ক'বলৈ হ'লে, এতিয়া মই যিমানহে জানো, কাৰণ মই নিউজটো চাই আছোঁ, গমেই পাওঁ, আপোনালোকেতো চাইছে। সিদিনাখন বিজেপিৰ নেতাক ৰূপজ্যোতি কৰ্মীয়ে চচা লৈ গৈছে, মানে খেদি গৈছে মাৰিবলৈ, হয় নাই? আৰু সেইটো উদ্দেশ্য কৰি আজি সকলোৱে মানে নিজক নিৰাপত্তা দিয়াৰ কাৰণে, নিজে নিজে বাচিবৰ কাৰণে তেওঁলোকে নিজে ব্যৱস্থা কৰিছে আৰু সেইটোলৈ ইমান ডাঙৰ ইছ্যু হ'ব নালাগে। আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে সিদিনাখন ৰূপজ্যোতি কৰ্মী খেদিহে গৈছে, তাতে আপোনালোকে ইমান ইছ্যু বনাইছে আৰু আজি আপোনালোকৰ মানুহে আমাৰ মানুহক মাৰিলে বা গাত হাত দিছে আজি আপোনালোকক গ্ৰেপ্তাৰ কৰিব লাগে। আজি নুৰুল হুদাক গ্ৰেপ্তাৰৰ দাবী মুখ্যমন্ত্ৰীয়ে অধ্যক্ষ মহোদয় কৈ আছে যে নুৰুল হুদাক গ্ৰেপ্তাৰ কৰক, নুৰুল হুদাক গ্ৰেপ্তাৰ কৰক। কিয়? নুৰুল হুদাই যে হাত দিছে যে প্ৰমাণ ক'ত? আমি অসমীয়া ৰাইজে, আজি অসমৰ ৰাইজে প্ৰমাণ পোৱা নাই, কিন্তু সিদিনাখন চকুৰ আগত জল পটপৰ হৈ আছে যে ৰূপজ্যোতি কৰ্মীয়ে যে খেদি গৈছে মাৰিবলৈ, এইটো চিৰসত্য কথা। সদন এখন পবিত্ৰ ঠাই আৰু পবিত্ৰ ঠাইখন ইমানে লেতেৰা কৰি পেলালে সিদিনাখন। শাসকীয় দলৰ বিধায়কে, বিজেপি দলৰ বিধায়কে কিয় ইমান লেতেৰা কৰিলে? আৰু সিদিনাখন যদি লেতেৰা নকৰিলে হয়, আজি হয়তো কংগ্ৰেছ বা বিৰোধী দলসকলে, বিৰোধী বিধায়কসকলে আজি ক'লা কাপোৰ পৰিধান কৰি নিজৰ নিৰাপত্তাৰ কাৰণে এনেকুৱা এটা কাম কৰি আগবাঢ়ি নগ'লে হয় বা সদনত খোজ নেপেলালে হয়। আচলতে সিদিনাখন ইমান ডাঙৰ ঘটনা হোৱাৰ পিছত তেওঁৰ ওপৰত একশ্যন ল'ব লাগে আৰু উল্টাই কৈছে ক্ষমা খুজিলে হ'ল। ক্ষমা খুজিছে সিদিনা, ঠিকেই, সদনত ক্ষমা খুজিলে, ৰাতি আকৌ কৈছে বোলে আজি যিমানখিনি কৰিছোঁ, আজ নেক্সট টাইম যদি এনেকুৱা কৰে মই আকৌ 10 গুণ কৰিম। সিদিনাখনে ইমানখিনি কৰিছে, চচালৈ গৈছে, 10 গুণ কৰা মানে কি? হয়তো মানুহজনক মাৰিও পেলাব পাৰে। সেইকাৰণে আজি নিৰাপত্তা কৰি তেওঁলোকে গৈছে, নিৰাপত্তাৰ কাৰণে তেওঁলোকে নিজে নিজে ব্যৱস্থা কৰিছে। আজি যদি কোনোবাই কিবা কৈছে, হয়তো গাত হাত দিব পাৰে, কিন্তু গাত হাত দিয়া কোনো প্ৰমাণ নাই, হয়তো বাহিৰত কিবা তৰ্ক বিতৰ্ক হৈছিল আৰু সেইটো লৈ আজি বিজেপি নেতা বা নুৰুল মমিনে কৈছে যে নুৰুল হুদাই মোৰ গাত হাত দিছে, মই বেণ্ডেজ লৈ আজি সদনত আহিব লগা হৈছে। এই কথাটো কৈছে হোৱাটছআপ যোগে মুখ্যমন্ত্ৰীক। এতিয়া মুখ্যমন্ত্ৰীয়ে সেইটোলৈ কৈছে যে নুৰুল হুদাক গ্ৰেপ্তাৰ কৰিব লাগে, কিন্তু প্ৰমাণটো দিয়ক, অসমৰ ৰাইজক প্ৰমাণটো দিয়ক। অসমৰ ৰাইজে প্ৰমাণ বিচাৰিব এতিয়া। চাওক, আমিও সাধাৰণ ৰাইজ, আমিও আজি মুখ্যমন্ত্ৰীক হওক বা বিধায়কসকলক সেই আসনখন দিছোঁ, আমি সাধাৰণ ৰাইজে কিছুমান বস্তু বিচাৰিম, আমাকো প্ৰমাণ লাগে। আজি সদনত কিবা এটা হৈ আছে, বিধানসভাখন হৈ আছে, আমি সকলোৱে চাই আছোঁ নিউজ যোগে, মিডিয়া যোগে। গতিকে সিদিনাখন একদম বাস্তৱ কথা, বাস্তৱ ঘটনা, ৰূপজ্যোতি কৰ্মী খেদি গৈছে, আমি সকলোৱে ধিক্কাৰ দিছোঁ। তেওঁ এনেকুৱা এটা কাম কৰিব নালাগিছিল। কিয় কৰিছে জানেনে? কাৰণ শাসকীয় দল, মুখ্যমন্ত্ৰী আমাৰে, ৰুলিং চৰকাৰ, কোনে কি কৰিব? হয়তো তেওঁৰ সেই অহংকাৰ ভাৱটো ভিতৰত আছে বাবে তেওঁ খেদি গৈছে। সেইখিনি কাম যদি আজি বিৰোধী দলৰ কোনোবা বিধায়কে কৰিলে হয়, হয়তো লগে লগে সিদিনা আউট কৰি দি গ্ৰেপ্তাৰ কৰালে হয়। কিন্তু আজি সেই একেখিনি কাম কৰাই নাই, জাষ্ট হয়তো তৰ্ক বিতৰ্ক হতে হাতত লাগিব পাৰে বা নালাগিব পাৰে, মিছাও হ'ব পাৰে, জাষ্ট কৈছেহে যে মই হাতত বেণ্ডেজ লৈ আহিছোঁ, মোক কংগ্ৰেছৰ বিধায়কে নুৰুল হুদাই মোক গাত হাত দিছে, এতিয়া তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। আৰে গাত হাত দিছেতো প্ৰমাণটো পোৱা নাই ন, গতিকে ইমানখিনি ক'ব নালাগে। এতিয়া চাওক, এনেকুৱা হৈছে শাসকীয় দলৰ মানে যি কৰিলে একো নাই আৰু বিৰোধী দলৰ মানুহে কিবা অকণমান ক'লে ইমানখিনি হয়। এতিয়া মোৰ ফালৰ পৰা মই যদি ক'ব বিচাৰোঁ, আপোনালোকৰ মতামত কি কমেণ্টত জনাব। যেতিয়া গছ এডালৰ ফল ফুল বা বেয়া হয় বা গছডালত যেতিয়া পোকে লাগিব ধৰে, গছৰ গুৰিটো কাটি দিয়াটো বেছি ভাল মই ভাবোঁ। গছৰ গুৰি যদি নাকাটে নহয়,
আজি এটা ফল লাগিব কিবা হ'ব পৰহি এটা ফল লাগিব বেয়াও হ'ব পাৰে মানে উদাহৰণ এটা চিম্পুল আপোনালোকে বেয়া ভাবি নল'ব গতিকে সিদিনাখন ঘটনাটো ঘটিলে কেনেকৈ সেই বিজেপিৰ বিধায়কজনে যদি তেনেকুৱা কাম নকৰিলে হয় আজিজনে এনেকুৱা কাম কৰিলে হয় এতিয়া মুখ্যমন্ত্ৰী কৈছে আজি জেউৰা লৈছে কালি জাঠি ল'ব পৰহি জং ল'ব এইবিলাক ল'ব পালে কেনেকৈ সিদিনাখনে সমাপ্ত হয় যদিহে তেখেতৰ ওপৰত কিবা এটা একশ্যন ল'লে হয় বিধায়কজনৰ ওপৰত তেখেতৰ ওপৰত একশ্যন ল'লে ক্ষমা খোজালে আৰু তেখেতে এটা কথা ক'লে আজি যিমানখিনি কৈছে তাতকৈ 10 গুণ কৰিম আৰু সেইকাৰণে আজি বিৰোধী দলসকলে মানে নিৰাপত্তা নিজকে ৰখাব লগা হৈছে কৰিব লগা হৈছে গতিকে সেইখিনি নোপোৱা হ'লে বা সেইখিনি নকৰিলে তেওঁৰ ওপৰত একশ্যন ল'লে আজি বিৰোধী দলখনে শান্তি থাকিলে হয় বা আজি সদনখন শান্তিপূৰ্ণ হৈ থাকিলে হয় গতিকে আজি সদনত মজিয়াত আকৌ হুলস্থুল সেই ৰূপজ্যোতি কৰ্মী কাণ্ডক লৈ পিনে আকৌ কাইলৈ বা কি হুলস্থুল লাগে গতিকে এনেকৈ সদায় সদায় হুলস্থুল লাগি যাব সেইকাৰণে গছৰ গুৰিত কাটিব দিছোঁ মানে ৰূপজ্যোতি কৰ্মীৰ ওপৰত কিবা এটা একশ্যন লোৱাটো আমি অসমৰ ৰাইজ হিচাপে আমি দাবী কৰিছোঁ গতিকে অসমৰ ৰাইজ হিচাপে আমি এইখিনি ক'ব লগা কথা গতিকে তেখেতৰ ওপৰত কিবা এটা একশ্যন লওক কাৰণ তেখেতক শাসকীয় দলৰ বিধায়ক বুলি আপোনালোকে এৰি নিদিব আপোনালোকৰ মতামত কি কমেণ্টত জনাব